এতিয়া আপোনালোকে দেখা পালে যে 10টা বজাত আমি যেতিয়া দরজাটো বন্ধ কৰি দিলেও বহুতখিনি বিষয়া এতিয়াও বাহিৰত আছে। ইয়াৰ প্ৰমাণটো হৈ গ'ল যে তেখেতসকলে ইচ্ছামতে ডিউটিত নাহে, ইচ্ছা কৰি ডিউটিত নাহে আৰু এটা গভৰ্ণমেণ্ট অফিচ এনেকা কেনেকৈ চলিব। আৰু ইমান বছৰৰ পৰা তেখেতসকলে নিজৰ ইচ্ছামতে কামবিলাক কৰি আহিছে। কেতিয়াবা 10টাত আহে, 11টাত আহে, কেতিয়াবা মানে 12টা 1টাত গুচি যায়। সো তেনেকুৱাটো কেনেকৈ গভৰ্ণমেণ্ট অফিচ এটা নচলিব। তো সেইকাৰণে আজি আৰম্ভ কৰিছোঁ যে যিসকলে আজি তেখেতসকলে ইয়াত লেটলি আহিছে তেখেতসকলৰ একশ্যন লোৱা হ'ব। আৰু 5 বজালৈকে যোনে নাথাকে 10টা বজাৰ আগত আহিব লাগিব, 5টা বজালৈকে ডিউটি কৰিবই লাগিব। যদি কাৰোবাৰ বেমাৰ হৈছে, কিবা হৈছে, এইটো তেখেতসকলে এপ্লিকেশ্যন দিয়ক, আমি তেখেতসকলক ছুটি দিম। কিন্তু ইচ্ছামতে তেখেতে এইটো কৰিব, সেইটো কোনোদিন সহ্য কৰা নহ'ব। তো সেইকাৰণে মই আহ্বান কৰিছোঁ আমাৰ কৰ্মচাৰীসকলক, নট অনলি ছেক্ৰেটাৰিয়েট, এণ্টাৰ BTR যিখিনি অফিচ আছে প্ৰত্যেকটো অফিচৰ মানে কৰ্মচাৰীসকলক মই অনুৰোধ কৰিছোঁ যে তেখেতসকলে 10টা বজাত আহক, ডিউটিখিনি কৰক আৰু 5টা বজাত গুচি যাওক। কেতিয়াবা বেমাৰ হৈছে, কিবা হৈছে, ছুটি লওক, কিন্তু গভৰ্ণমেণ্ট স্কুল অফিচটো ঠিকমতে চলিব লাগে। কাৰণ 32 লাখ মানুহৰ উন্নয়নৰ কথা আছে, বিভিন্ন কাম কাজবিলাক আজি সময়মতে হোৱা নাই। ষ্টেট গভৰ্ণমেণ্টৰ বিভিন্ন আঁচনি আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আঁচনি আছে, আমি সময়মতে ৰূপায়ণ কৰিব পৰা নাই। আমাৰ আঁচনিবিলাকে আমি সময়মতে ৰূপায়ণ কৰিব পৰা নাই। ইয়াৰ মূল কাৰণটো হৈছে ইয়াতে চবে ঠিকমতে কাম কৰা নাই। তো সেইকাৰণে আজি আমাৰ কোনো অধিকাৰ নাই কি তেনেকুৱা ইচ্ছামতে মানে আহিম যাম কিবা কিবি কৰিম, কি আমাৰ দায়িত্বটো আমি চবে পালন কৰিব লাগিব। আৰু সেইকাৰণে আজি আৰম্ভ হৈছে। ইয়াৰ পিছত ষ্ট্ৰিক্টলি একশ্যন লোৱা হ'ব আৰু 3 দিন যোনে তেনেকুৱা ডাইৰেক্ট অফিচত নাহে তাক ছাছপেণ্ড কৰা হ'ব। এইটোতো আগতেই হ'ব লাগিছিল। তাৰমানে আমি লক্ষ্য কৰিছোঁ আমাৰ BTC ছেক্ৰেটাৰিয়েটৰ যিমান এমপ্লয়ি আছে তেখেতসকল ইমান অৱহেলিত যে গোটেই BTR যিমানকেইটা ডিপাৰ্টমেণ্ট আছে আৰু আমাৰ ডেভেলপমেণ্ট ৱৰ্ক আছে সব কিন্তু নিৰ্ভৰ কৰে ছেক্ৰেটাৰিয়েটৰ ওপৰত। আজিৰ দিনত আমাৰ বহুত এমপ্লয়ি আছে BTC ছেক্ৰেটাৰিয়েটত, কিন্তু আমি যেতিয়া অলপ চকু মেলি চাওঁ তেতিয়া চাওঁ যে আউট অফ 100 30% এমপ্লয়ি নাই। বাহিৰত কোনো অহা নাই, কোনোবা তাৰ ছোৱালীক ৰাখিব গৈছে স্কুলত, বা কোনোবা লাঞ্চ কৰিব গৈছে, কিবা কৰি গৈছে, তাতে মানে কোনো চিষ্টেম নাই। সেইকাৰণে আমি আজি পদক্ষেপ এটা লৈছোঁ যে 10টাৰ আগত যোন এমপ্লয়ি ছেক্ৰেটাৰিয়েট নোসোমাব তেখেতসকলক এণ্ট্ৰি কৰা দিয়া নহ'ব। আৰু যদি 10টাৰ পিছত তেখেত আহিব লগা আছে বা কিবা অসুবিধা আছে তেনেহ'লে আমাৰ ছেক্ৰেটাৰী আছে, আণ্ডাৰ ছেক্ৰেটাৰী আছে, পাৰ্চনেল ডিপাৰ্টমেণ্ট আছে, আগতে এখন বা এটা লেটাৰ ইণ্টিমেশ্যন দিব লাগিব যে অহা দিনত মই 10টাৰ পিছত আহিম বা 12টাত আহিম, মোৰ অসুবিধা আছে। কিন্তু উইদাউট এনি ইনফৰমেশ্যন, উইদাউট এনি ইণ্টিমেশ্যন নিজা ইচ্ছা মতন এনেকুৱা আহিব, সেইটো আমি বিচৰা নাই। সেইকাৰণে আমি ষ্ট্ৰিক্টলি আজি চিফ ছাৰৰ নিৰ্দেশ মৰ্মে আমি এটা হেৰি কৰিছোঁ যে 10টাৰ পিছত যদি কোনোবা এমপ্লয়ি আহে তেনেহ'লে গেট বন্ধ। তো আজি এইটো বন্ধ কৰাৰ পৰিপ্ৰেক্ষিতত আমি অহা দিনত চাব যে 10টাৰ আগতে সব এমপ্লয়ি আহি গৈছে। আমি ষ্ট্ৰিক্ট নহ'লে কোনো ষ্ট্ৰিক্ট নহয়। আমি যেনেকুৱা বেয়া কামৰ এগেইনষ্টত আমি ষ্টেপ লৈছোঁ, উদ্যোগ লৈছোঁ, তো তেনেকুৱা আমাৰ এমপ্লয়িসকলৰ ওপৰতো একশ্যন ল'ব লাগিব। কাৰণ এমপ্লয়িসকল যদি চিনচিয়াৰলি কাম নকৰে তেনে ৰাইজৰ ডেভেলপমেণ্ট হ'ব কেনেকৈ। সেইকাৰণে আমাৰ BTC ছেক্ৰেটাৰী যে কৰ্মকৰ্তাসকল এতিয়া ট্ৰেইনিং চলি আছে, এই ক্ষেত্ৰত কেনেকৈ এই টাইমটো মেইনটেইন কৰিব পাৰিব? যে নহয়, ট্ৰেইনিঙত সকলো ষ্টাফৰ ট্ৰেইনিঙৰ নহয়। আমি চাইছোঁ যে যোন কেইজন এমপ্লয়ি ট্ৰেইনিঙত আছে তেখেতসকলৰ কাৰণে কনচিডাৰেশ্যন আছে, কিন্তু যোন কেইজন ট্ৰেইনিঙত নাম নাই বা ট্ৰেইনিঙত লোৱা নাই তেখেতসকলো ইয়াতে উপস্থিত নাই। আমি কেইদিনৰ পৰা লক্ষ্য কৰি আছোঁ। সেইকাৰণে আজি আমি এইটো ষ্ট্ৰিক্ট আমি এটা মানে ষ্টেপ লৈছোঁ যে 10টাৰ পিছত যদি আহে, কাৰণ এইটো নিয়ম বান্ধি দিয়া হৈছে চৰকাৰী কৰ্মচাৰীসকলক, চৰকাৰে দৰমহা দি আছে। এতিয়া যদি 10টাত নাহে, এতিয়া 12টাত আহে, 1টা বজাত আহে, তেনেহ'লে উন্নয়ন হ'ব কেনেকৈ, ডেভেলপমেণ্ট হ'ব কেনেকৈ? সেইকাৰণে আজি আপুনি কালি প্ৰমাণ পাব, চাব 10টাৰ আগত চব আহি গৈছে। আজি পৰিৱেশটো চাওক আৰু অহাকালি পৰিৱেশটো চাওক, তাৰপিছত আপুনি কম্পেয়াৰ কৰি চাব যে কিমান মানুহ। আমি ষ্টেপ ল'ব লাগিব। চিফ ছাৰে লক্ষ্য কৰি আছিলে যে কি হ'ল, এনেকুৱা নহয় অফিচাৰক মাতিলে অফিচাৰ নাহে। খালি নট অনলি আমাৰ এমপ্লয়ি, আমাৰ অফিচাৰসকলো ইয়াতে আছে, কোনোবা আণ্ডাৰ ছেক্ৰেটাৰী আছে, কোনোবা ডেপুটি ছেক্ৰেটাৰী আছে, সকলোৱে আহিব লাগিব, কাম কৰিব লাগিব ৰাইজৰ হাতত, আৰু নিয়ম চিষ্টেম পাংচুৱেলিটি চৰকাৰী কাম চলাই যাব লাগিব।